নমস্কাৰ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ ঘৰুৱা যি পোহনীয়া আমাৰ জীৱ জন্তু আছে, ধৰি লওক সৰু ক্ষুদ্ৰ ফাৰ্ম হওক বা আমাৰ সকলোৰে ঘৰতে আমাৰ হাঁহ, কুকুৰা, গাহৰি, ছাগলী আমি সকলোৱে পালন কৰিবলগীয়া হয়। আৰু আমাৰ পৰিয়ালসমূহ চলিবৰ কাৰণে আৰ্থিকভাৱে বিভিন্ন সময়ত যেতিয়া আমাৰ যিসকল কৃষিজীৱী ৰাইজ আছে, আমাৰ শ্ৰমজীৱী জনগণ আছে, তেখেতলোকে যি কৰ্ম কৰে সেই কৰ্মৰ উপৰিও আমাৰ ঘৰুৱা যি আমাৰ পোহনীয়া জীৱ জন্তু আছে, হাঁহ, কুকুৰা, গাহৰি পালন, মীন পালন, এইসমূহৰ জৰিয়তে আমি আমাৰ পৰিয়ালটো চলিবৰ কাৰণে আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীক যেতিয়া উচ্চ শিক্ষাৰ কাৰণে বা এনেই সাধাৰণ শিক্ষাৰ কাৰণে যেতিয়া এডমিশ্যন কৰিবলগীয়া হয়, আমাৰ ইউনিফৰ্ম দিবলগীয়া হয়, বিভিন্ন কামত আমাৰ এই পোহনীয়া আমাৰ যি আমাৰ আছে, এই সম্পদসমূহ আমাৰ পশুধন যি আছে, এই পশুধন আমাৰ পৰিয়ালসমূহৰ আৰ্থিক দিশ টনকিয়াল কৰাত যথেষ্টখিনি ভূমিকা থাকে। আৰু মই বিভিন্ন কামৰ লগতে এই পশুধনৰ যি পশুপালন, আমাৰ গাহৰি পালন, মুৰ্গী পালন, মীন পালন আদি এই কামবিলাকৰ লগতো জড়িত। আজি এই বিষয়তে এটি সৰু চমু ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব, ইয়াকে অনুৰোধ কৰিলোঁ। বলক মই এতিয়া আপোনালোকক লৈ গৈছোঁ মোৰ যি ক্ষুদ্ৰ ফাৰ্ম আছে, এই ফাৰ্ম আৰু মীন পালনৰ যি হেৰি আছে, আজি আপোনালোকক প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ কিছু। বলক আমি ভিডিঅ'টো লৈ যাওঁ। ক্ষুদ্ৰ এখন নাৰ্চাৰীও আছে। এই নাৰ্চাৰীত ইতিমধ্যে কেচেলু গছৰ পুলি দেখিছে আপোনালোকে। কেচেলু পুলি ৰোপণৰ কাৰণে এখন আছে ৰোপণস্থলী, আৰু ইতিমধ্যে তাত অন্যান্য গছো ৰোপণ কৰা হৈছে। আৰু এই বছৰ এতিয়া বহাগৰ আগে আগে এইখিনি ৰোপণ কৰা হ'ব কেচেলু। হালধি চব আমাৰ যি জৈৱিকভাৱে খেতি কৰা আমাৰ নিজা ঘৰৰ যি হালধি, এই হালধি আপোনালোকে দেখিবলৈ পাইছে। হালধি যিহেতু আমাৰ মছলাজাতীয় এক প্ৰধান আমাৰ খাদ্যৰ প্ৰধান উপাদান। আমাৰ শাক পাচলিৰ বাৰীত আপোনালোকে দেখিছে ধনিয়া, লফা, গাজৰ, এইসমূহ আমি জৈৱিকভাৱে ঘৰৰ বাবে কৰা হয় আৰু কোনো ৰাসায়নিক সাৰ দিয়া নহয়। নিজৰ ঘৰুৱা ব্যৱহাৰৰ কাৰণে যি শাক পাচলি আমাৰ ইয়াৰ পৰাই আমি উৎপাদন কৰোঁ। ইয়াত গুটি দি ৰখা হৈছে বৰ্তমান। আৰু আমাৰ এই ফিচাৰী, আপোনালোকে মীন পালনৰ বাবে যি ফিচাৰী ইতিমধ্যে মই আগতে এবাৰ এটা ভিডিঅ'ত প্ৰদৰ্শন কৰিছোঁ। ফিচাৰী এইবছৰ অকণমান ওখকৈ বাউণ্ডাৰী ৱালটো মৰা হৈছে, আৰু এতিয়া
ইয়াত কমন কাৰ্প মাছে কণী ইতিমধ্যে পাৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ধৰি লওক আমাৰ চ'ত মাহত যদি আগতীয়াকৈ আমাৰ বৰষুণ দিয়ে, জাগল আহে, তেতিয়া ফিচাৰীত আমাৰ 50% পানী ভৰি পৰিব। আৰু এই আমাৰ প্ৰথম জাগল বা প্ৰথম বৰষুণত পানী হোৱাৰ পাছতে আমি মাছৰ পোনাবিলাক মেলিব পাৰিম। আৰু ইয়াত কমল কাপ আৰু আমাৰ মিৰিকা জাতীয় এই কাৰ্প মাছসমূহে নেচাৰেলি কণীও পাৰে, ইয়াতে নিজে নিজে হেৰিও হ'ব। লোকেল মুৰ্গী ফাৰ্ম আপোনালোকক দেখুৱাইছোঁ, কেনেকৈ লোকেল মুৰ্গী পালন কৰা হয়। ইয়াত এতিয়া আমাৰ ধান চাউল স্থানীয় আমাৰ যি খাদ্য এইবিলাকে যোগান ধৰা হয়। আৰু এতিয়া বেছি নাই, কিছু আছে, কণী পাৰি আছে। আৰু আজি এজনী গাহৰিয়ে পোৱালিও দিছে। আপোনালোকক মই গাহৰি পোৱালি দিয়া দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ যোগেদি। চাৰি পাঁচটা এইটো গাখীৰ খাই আছে। এইটো সেই ৰ'দৰ ফালে দি দিবলৈ পাঁচটা এইবোৰ বিজন হৈ আঁতৰাই দেচোন। মোৰ 10টা পোৱালি।